নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? আপোনালোকৰ নিশ্চয় ভাল, মোৰো ভাল। আপোনালোকৰ কৃপাত ময়ো ভালে আছোঁ। পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে থকা বেল আইকনটো দবাই দিয়ক। আজি আমি আলোচনা কৰিম আৱৰ্জনাৰ বিষয়ে। কিছুমান এনেকুৱা আৱৰ্জনা আছে যিবোৰ আৱৰ্জনা মাটিত মিহলি হৈ যায় আৰু সেইবিলাক মাটিত পেলাব পাৰি, আৰু এনেকুৱা কিছুমান আৱৰ্জনা আছে যিবিলাক মাটিত মিহলি হৈ নাযায়। মাটিত মিহলি হৈ নোযোৱা আৱৰ্জনাবিলাক আমি এক্সট্ৰাকে থৈ সেইটো গাঁতত পুতি পেলাব লাগে, আৰু মাটিত মিহলি হোৱা জাবৰ জোঁথৰবিলাক আমি মাটিত পেলালেও কথা নাই, বহুদিনৰ মূৰত ই মাটিৰ লগত মিহলি হৈ যায়। এতিয়া আমি আলোচনা কৰা আহক যিবিলাক আৱৰ্জনা মাটিৰ লগত মিহলি হৈ যায়। সেইবিলাক কোনবিলাক? শাক পাচলি জাতীয় বস্তুবিলাক, পাকঘৰৰ যিকোনো আৱৰ্জনা, পলিথিনৰ বাদে, গছৰ শুকান পাত আৰু ফল মূলৰ বাকলি, এইবিলাক সদায় মাটিৰ লগত মিহলি হৈ যায়। এইবিলাক বস্তু পুতি থোৱাৰ দৰকাৰ নাই, এইবিলাক মাটিৰ লগত মিহলি হৈ যায়। আৰু মাটিৰ লগত মিহলি নোহোৱা আৱৰ্জনাবিলাক হ'ল কাঁচ, চিৰিঞ্জ, নিডল, পলিথিন, চাৰ্প, যিকোনো চাৰ্প জাতীয় বস্তু, ব্লেড, নিডল, গ্লভছ, প্লাষ্টিক, পলিথিন, কাঁচ বা আইনা, এইখিনি হ'ল মাটিৰ লগত মিহলি নোহোৱা আৱৰ্জনা। এইবিলাক বস্তু সদায় গাঁত খান্দি পুতি থ'ব লাগে, নহ'লে এইবিলাক আৱৰ্জনাই কেতিয়াবা মানুহৰ হাৰ্ম কৰিব পাৰে। আজিলৈ এইখিনিয়েই, পুনৰ লগ পাম।